লিখি জানো শেষ হ'ব? লিখি জানো শেষ হ'ব? ভাগৰুৱা ডাকুৱালে কিনো ক'ব? হয়তো ভাবিব খামত যদি বন্দী কৰিব পাৰিলেহেঁতেন আমাক, আজৰি। তেওঁতো নাজানে খামত আবদ্ধ বিষাদ গধুৰ এখন বুকু, উত্তৰৰ আশাত চটফটাই আছে প্ৰশ্নবোৰ। তেওঁৰ অজ্ঞাতেই এদিন হেৰাই যাব মোৰ চিঠিৰ ঠিকনা। পুনৰ মিচিকীয়া হাঁহিৰে তেওঁ প্ৰাৰ্থনা কৰিব, তোমালোক কুশলে থাকা। লাহে লাহে তুমি অচিনাকি হৈ পৰিছা। বহু দূৰ একেলগে আহিছিলা যদিও মোক চিনি পোৱাত অপাৰক কিয় হ'লা নাজানো। এয়াতো নহয় উপলব্ধি কৰাৰ সময়। অহা শৰততে তোমাক লগ কৰিমেই কৰিম মই বিচাৰোঁ। তুমি কোৱা এই কথাই এতিয়াও সজীৱতা আনে মনত। কিন্তু লাহে লাহে আমি অচিনাকি হৈ পৰিছোঁ। এতিয়া হৃদয়ৰ পৰা হৃদয়লৈ যে অসীম ব্যৱধান। হয়তো মই তোমাক বিচাৰিছিলোঁ। পূৰ্ণিমা আছিল সেইদিনা, মনত আছেনে? চুচুক চামা খোজ তুমি আহিছিলা। জোন যেন লাগিছিল জানা। চুই দিম তোমাক হেঁপাহ। তুমি কঁপিছিলা টপ টপ ঘাম। বুকুৰ ধপধপনি অচিৰেই শেষ কৰিম, হয় তোমাক নিজৰ কৰিম ভাবিছিলোঁ। মই যে মাথো তোমাকেই বিচাৰিছিলোঁ, তুমি হেনো বুজিলা। সেই যে তুমি ঘূৰিছিলা এপাক দুপাক 7 পাক, জুইকুৰা বুকুত লৈ তোমাক চাই আছিলোঁ। কাৰ হাতত যে হাত ৰাখি বান্ধি দিছিল আঙুলি। দুয়োকে এক কৰিছিল, মোৰ বুকুত আৰু জ্বলিছিল। হঠাৎ শুনিলোঁ মম হৃদয়ম ভৱান দধতে। মই মোৰ হৃদয় তোমাক অৰ্পণ কৰিলোঁ। মইতো কৰিছিলোঁ, মই চকুৰ পৰা এচলু লৈ এই যেন ডিম ছটিয়াই অস্থায় স্ফট। সুখী হোৱা, তুমি এই সুখী হোৱা। এছাতি দুছাতিকৈ বুকুতো মাৰিলোঁ বহুবাৰ, নুনুমাল। উমি উমি এতিয়াও আছে তোমাকেই সোঁৱৰাই।